অমৃত সৰোবৰ এই আঁচনিখন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এখন অভিলাষী আঁচনি। আজি মোদী ডাঙৰীয়াৰ জন্মদিন আৰু তাৰ লগত সংগতি ৰাখি গোটেই ৰাজ্যখনতে আমি এই আঁচনিখন আজি শুভ আৰম্ভণি হৈছে আৰু আমি আশা কৰিছোঁ এই আঁচনিখন প্ৰধান এটা উদ্দেশ্য হৈছে জল সংৰক্ষণ কৰা। আমি ইয়াতে নহয় যে বিভিন্ন ঠাইবিলাকত দেখিছোঁ যে মানুহৰ খেতি বাতি কৰিবৰ কাৰণে জল সংৰক্ষণৰ অতি প্ৰয়োজনীয়তা হয়। সেই সৰোবৰ যথেষ্টখিনি মাটিকালি ইয়াৰ মানে 10 বিঘা একেবাৰে ন্যূনতম 10 বিঘা তাৰ বেছিও হ'ব পাৰে। আৰু এই অঞ্চলটো আপোনালোকে নিজেই দেখিছে যে ইয়াত প্ৰায় 400 বিঘা মাটি আছে। ইয়াত এনেকুৱা ধৰণৰ অমৃত সৰোবৰ মানে আঁচনিবিলাকে ইয়াত জল সংৰক্ষণো কৰিব পাৰিব এহাতে আৰু দ্বিতীয়তে হৈছে মাছ পালন কৰিব পাৰি। ইয়াত কিছুমান আত্মসহায়ক গোটবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে। মাছ পালন কৰিলে মৎস্য পালনো হ'ব এহাতে, জল সংৰক্ষণ হ'ব আৰু তাত এটা ঘৰো থাকিব। সেই ঘৰটো তেওঁলোকে বিভিন্ন আত্মসহায়ক গোটবিলাকে নিজৰ ব্যৱসায় বাণিজ্য কমাৰ্চিয়েল যিখিনি এক্টিভিটিজ আছে সেইখিনিও কৰিব পাৰিব আৰু তাত তিনিখলপীয়া এটা মানে ফল মূল পালন কৰা এটা ব্যৱস্থা মানে ৰোৱাৰো এটা ব্যৱস্থা থাকিব। গোটেইখিনি ফল মূল ৰোপণ হ'ব, মৎস্য পালন হ'ব, জল সংৰক্ষণ হ'ব। গোটেই কথাখিনি সম্যকভাৱে এই অঞ্চলটোৰ অৰ্থনৈতিক ভেটিটো টনকিয়াল কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। পৰিচালনা আত্মসহায়ক গোট যিবিলাক আছে সেই গোটবিলাকে যাৰ নামত মানে এই মাটিটো হস্তান্তৰণ কৰিছে তেওঁলোকে কৰিব। পাঁচহাজাৰত এতিয়া 50টা আমাৰ সাজু হৈ আছে, কিন্তু 100 বিঘাৰ এটা পুখুৰী আৰু 50 বিঘা এটা পুখুৰী অহা 21 তাৰিখে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰিব। আজি 12টা হ'ব। আমাৰ এতিয়া ইয়াতে এটা হৈছে, আন এটা হ'ব আমাৰ যিটো নেকি হালৈপিত মাৰৈ গাঁও পঞ্চায়তত আৰু আন গোটেইকেইটা হ'ব আমাৰ গুৰুগতি বহুমুখী কৃষি প্ৰকল্পত। হয়, ধন 25 লাখ টকাকৈ ধৰিছে। গোটেইখিনি মিলি পেলাই মই আশা ৰাখিছোঁ যে 25 লাখ টকাৰ উপৰিও আৰু বহুত টকা লাগে, কাৰণ এটা বৃহৎ পুখুৰী সেইখিনিত এই আত্মসহায়ক গোটবিলাকৰ দ্বাৰা সম্পন্ন কৰা হ'ব।